হাই ফ্ৰেণ্ডছ, মই ভালে আছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আবেলি সময়ত এতিয়া ওলাই গ'লোঁ, এবিধ বস্তু লাগে মোক বহুত দিনৰ পৰা, মানে কেতিয়া যাম, কোনদিনা যাম বুলি ভাবি আজি টাইম মিলালোঁ, তাকে চাব গ'লোঁ। কি চাব গৈছোঁ দেখুৱাই আছোঁ মই আপোনালোকক। মই প্ৰথমতে আজি গৈছোঁ বিজয়নগৰত। বস্তু আজিয়ে চাম বস্তুবিধ, কিন্তু মই 2 জেগাত 3 জেগাত আগতে চাই ল'ম, তাৰপিছতহে বস্তুটো কিনিম। আৰু এইটো একদম স্থায়ী বস্তু হ'ব, যিহেতু আপোনালোকে ভাবি আছে কি বস্তু বা কিনিব তাই, নিশ্চয় মই দেখুৱাম। আজিয়ে দেখুৱাম আপোনালোকক, ভিডিঅ'টো শেষলৈকে চাব। গৈ আছোঁ আমি বিজয়নগৰ। এয়া পালোঁ আমি বিজয়নগৰ। আজি বিজয়নগৰত চাম, তাৰপিছত যদি ইয়াতে ভাল নালাগে গুৱাহাটীলৈকে যাম কালি পৰহি। এয়া মই এইখন দোকানত সোমালোঁ, আগতে চাইছিলোঁ মই। সোমাই আছোঁ, এই মিষ্টাৰৰ লগত গৈছোঁ। এইয়া গৈ আছোঁ। এইয়া মই যি কিনিব গৈছোঁ, এইয়া দেখিছেনে, লক্ষীনাৰায়ণৰ প্ৰতিমা। মই ভাবিছোঁ পিতলৰো চাওঁ, ইফালে এবাৰ চিমেণ্টৰ যিটো শিল পাথৰত থাকে সেইটোও চাম, কোনটো লওঁ। আগতে মই এই পিতলৰটো আজি চাই আহিলোঁ, কেনেকুৱা লাগে, কেনেকুৱা দাম, কি কথা। এনে সৰু মানে মাহঁতৰো আছে, কিন্তু মই অলপ ডাঙৰ ল'ম। এইযোৰ ল'ম বুলি মই ঠিক কৰিছোঁ। দেখিছেনে, নাৰায়ণৰ মূৰ্তি আৰু লক্ষীৰ মূৰ্তি। এয়া এইটো লক্ষী দেৱীৰ মূৰ্তি। আৰু কিবা কিবি চালোঁ দিয়কচোন। ওচৰত বিয়াও আছে 2-3খনমান, বিয়াৰ গিফ্টটো ল'লোঁ কিবাকিবি। মই মেইন গৈছিলোঁ প্ৰতিমা চাবলৈ, আজি চালোঁ তাতে। তাৰপিছত মই এতিয়া চীনা মাটিৰ যে থাকে, মাটি মানে পাথৰৰ, সেইটোও চাম, কোনটো বা আনো মই আপোনালোকক জনাম বাৰু নেক্সট ভিডিঅ'ত। বিয়াৰো গিফ্ট ল'লোঁ 2-3টামান। এইয়া বানবাতিও ল'লোঁ বিয়াত দিবলৈ। তাৰপিছত তাৰ পৰা আমি ওলাই আহিলোঁ, আহি পেলাই এমবাজাৰখন পালোঁ মিৰ্জাত। বোলো আহিছোঁ যিহেতু ব'লকচোন ল'ৰা ছোৱালীহাললৈ কিবা এটা লৈ যাওঁ। এমবাজাৰত কেতিয়াবা আৰু ভাল কাপোৰ পোৱা যায়, কেতিয়াবা আৰু ভালো নালাগে। আজি কিন্তু মই পালোঁ কেইটামান, মানে মাইনা বাবুৰ কাৰণে কাপোৰ পাই চালোঁ। মানুহ ভিৰ, কাপোৰো বহুত আছে, কিন্তু কিছুমান কিন্তু ভাল লাগিছে কাপোৰ। তাৰ পৰা বাবুৰ আৰু মাইনাৰ কাৰণে অলপ কিবা ল'লোঁ। কাপোৰ দেখিলেতো আৰু চবেই কিনিব মন যায়, কিন্তু মই বজাৰৰ মানে কাপোৰৰ বজাৰৰ হিচাপত যোৱা নাছিলোঁ। তথাপি আৰু ইহঁত দুটাৰ কাৰণে কিবা এটা লৈ আহিলোঁ, দুয়োটাৰ কাৰণে। সেইখিনি লৈ পেলাই আমি ঘৰলৈ উভতি আহিলোঁ। ইফালে ইহঁত দুটা ঘৰত থৈ গৈছোঁ। আমি লাষ্টতে চেকিং কৰি আছে, বিল চিলখিনি ঠিকমতে আছেনে নাই চালে তেওঁলোকে। আমি ওলাই আহিলোঁ। আজি মোৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। বাই বাই।